ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি। এনে সময়তে তামোলপুৰৰ কাউলীৰ কেইবাটাও পৰিয়ালে ব্যস্ত গুড় তৈয়াৰ কৰাত। তেওঁলোকে প্ৰতি বছৰে নিজে কুঁহিয়াৰ খেতি কৰি তাৰ পৰা গুড় তৈয়াৰ কৰে। তেওঁলোকে তৈয়াৰ কৰা গুড় নিকটৱৰ্তী তামোলপুৰ, কুমাৰীকাটা, নাগৰিজুলিৰ উপৰিও সুদূৰ নলবাৰী, বৰপেটালৈ সৰবৰাহ হয়। কাউলীৰ এগৰাকী গুড় ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায় সম্পৰ্কে ক'লে এনেদৰে। মাহত মানে এই কুঁহিয়াৰ খেতিটো লগাওঁ, তাৰপিছত তো কাম চাম কৰিব লাগে, পিছত সাৰ তাৰ দি মানে এইটো ডাঙৰ কৰোঁ। ডাঙৰ কৰাৰ পিছত পুহ মাহত 5ৰ পৰাই মানে আমি আৰম্ভ কৰোঁ। এইটো আৰম্ভ কৰাৰ পিছত মানুহ মানে বিহুৰ কাৰণে মিঠাই ল'ব আহে। এনে ঘৰতো এনে লয়, বিহুৰ আগতেও লয়, আৰু মানে সিহঁতে নি পেলাই ঘৰতো ৰাখে, মানে গোটেই বছৰটো খায়। এনেকুৱা মানে চলে। আৰু বিহুৰ সময়ত মানে আৰু পিঠা চিঠা বনায়। আৰু আমাৰো মানে দূৰৰ দূৰৰ পৰা মানুহ আহি, নলবাৰীৰ পৰাও আহি লৈ গ'ল 1 কুইণ্টেল এই পৰহি। নি পেলাই সিহঁতেও ভাল পাইছে, আমাৰ নাম্বাৰ চাম্বাৰ লৈ গৈছে, কয় অহা বিহুততো আহিম, আমাৰ কাৰণে ৰাখিব, এনেকুৱা কৈছে। পিছত আমি বজাৰতো লৈ যাওঁ। কি দামত বিক্ৰী কৰোঁ? 80 টকা। জুলীয়াটো 80 টকা, একে দামতে বিক্ৰী হয়। নহ'লে এইটো চাকিটো বেছি এক দামত, সিটো কৰিলে গুড়টো ঘূৰে না মিঠাই। ইয়াত কিমানজন খেতিয়ক আৰু বেলেগ আমাৰ গাঁৱতো আছে, আৰু 2জন আছে, আমাৰ 3জন হয়। সিহঁতেও খেতি কৰে। কিমান? সিহঁতে 3 বিঘা 2 বিঘা এনেকুৱা কৰিছে। যাৰ যিমান নোৱাৰে, মানে দূৰত কৰিব নোৱাৰে, ওচৰত যিখিনি মাটি আছে সেইখিনিতে কৰে। তাৰপিছত হাতী আহে, দূৰত যদি কৰে, হাতী আহিলে এইটো খাই দিয়ে, ভাঙি চাঙি চুৰ মাৰ কৰি দিয়ে। এতিয়া গৃহস্থৰ লছ হয়, এইটো তোৰ হাতৰ পৰাই যায়। গুড়টো ঘৰৰ পৰা বেপাৰী লৈ যায়, আৰু তামোল বজাৰতো আমি লৈ যাওঁ। যেতিয়া ঘৰত ষ্টক হৈ যায় মালটো, বজাৰতো লৈ যাওঁ। আৰু কুমাৰীকাটা বজাৰত লৈ যাওঁ, তামোলপুৰত লৈ যাওঁ, নাগেজুলি লৈ যাওঁ, আমাৰ কাউলী বজাৰ আছে, কাউলী বজাৰতো লৈ যাওঁ। মানে সন্তুষ্ট আমি ব্যৱসায় কৰি, মানে আমাৰ পৰিয়ালটো চলে। কাপোৰ চাপোৰ, গুড় মিঠাইটো বিক্ৰী কৰি কাপোৰ চাপোৰ আনো সৰু ছোৱালীবিলাকৰ পৰা।